তো হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নতুন এটা ব্লগ ওলাই আজি যেনে যাই গাইজ যাই আছোঁ আমি কলাক্ষেত্ৰ লৈছোঁ। আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকে। আমাৰ নেক্সট ডেষ্টিনেশ্যন আমি মানে এইবাৰ আহি পেলাই আমি কলাক্ষেত্ৰ এবাৰ কলাক্ষেত্ৰখন আপোনালোকে চাওঁ। কলাক্ষেত্ৰ আপোনালোকক দেখুৱাই আছোঁ। বৰ্তমান আছোঁ আমি কলাক্ষেত্ৰৰ পাৰ্কত। নেক্সট আপোনালোকক দেখুৱাই আছোঁ। তো কলাক্ষেত্ৰখনটো গাইজ মানে চায়েন্স মিউজিয়ামতটো খুবেই ধুনীয়া মানে গাইজ নেকি তো মানে গাইজ ইয়াতে অসমীয়া ৰাভা মিচিং চব আছে আৰু গাইজ মানে ইয়াতে এইবোৰ ঘুমৰ থালি হয়। আগৰ দিনত তৰোৱালবোৰ মানে তো গাইজ কাপোৰবোৰ মানে কথাটো কেনেকুৱা হৈছে মানে সহজে গ'লে কি কয় গাইজ মানে আগৰ দিনৰ মানুহবিলাকে মানে গাইজ এইবিলাক টুপি পিন্ধিছিল। তো গাইজ এইবিলাক দেখিছিলে এইবিলাক কি মানে কিবা ছালৰ হয় গাইজ মানে কিবাৰ ছালৰ হয়। তো গাইজ এইবিলাক পিন্ধিছিল। তো গাইজ আপোনালোকে এবাৰ ওপৰৰ পৰা ভিডিঅ'টো চেক কৰি লওক গাইজ। মানে আৰু ওপৰত যাবলৈ আছে। তো গাইজ মানে এই পাহাৰৰ ওপৰত যাব লাগে। পাহাৰৰ ওপৰত ধুনীয়া ধুনীয়া জেগা চাবলৈ ইয়াতে খুব ডাঙৰ জাপি এটা আছে মানে জাপি আমাৰ অসমৰ সন্মান। তো গাইজ যিটো দেখিছেনে কি ডাঙৰ এটা জাপি। তো গাইজ মানে আজি ইয়াতে মানে আমাৰ হেৰি হেমন্ত বিশ্ব ছাৰ অহা বুলি শুনিছোঁ। তো গাইজ মানে আমাৰ মামাৰ অহা বুলি শুনিছোঁ মানে গাইজ বহুতে পুলিচ আছে ইয়াতে ফটো তো গাইজ মানে বতৰটো আজি ঢোকা দিব যেন লাগিছে মানে গাইজ মানে বতৰটো বৰষুণ আহিব যেন লাগিছে মানে কি বৰষুণ কৰিছে মানে বতৰটো মানে একদম কলমলা কৰি আহিছে। তো চাব লগাটো বহুত জেগাই আছে আমাৰ মানে গাইজ মানে কলাক্ষেত্ৰখনে আধাই ঘূৰা হোৱা নাই মানে আৰু আছে গাইজ। তো গাইজ মানে কি ক'ম আহি কিনে কি এটা ভাল লাগিছে। তো আপোনালোকে একবাৰ আহিলে আপোনালোকে গম পাব মানে ফিলিংছটো এনেকৈ মানে মোবাইলত চালে গম নাপাব। তো আপোনালোকক দেখুৱাই দিম। তো গাইজ চাওকচোন কি সুন্দৰ পৰিৱেশ ইয়াতে কোনো নাই নিৰল নিস্তব্ধ গাইজ। তো
গাইছ মানে আমি ঘৰত যাম বুলি ভাবিছিলোঁ বৰ্তমান মানে ঘৰত যাওঁতে গাইছ এতিয়া ৰংঘৰ দেখিছে না ৰংঘৰ বনাই দিছে গাইছ এইটো বৰ্তমান আমি ঘৰত যাব লাগে গাইছ তো মানে আজি ভিডিঅ'টো এইখিনিয়ে আছিল তো ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো ভাল লাগিছে এইখিনি ভিডিঅ' সমাপ্ত